নমস্কাৰ কুকিজ কিটচেনলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। যেহেতু কঁঠালৰ বতৰ চলি আছে আৰু কঁঠাল গুটি একেবাৰে সহজলভ্য, সেইবাবে আজি মই আপোনালোকৰ বাবে লৈ আহিছো খৰিচাৰ সৈতে ৰন্ধা কঁঠাল গুটিৰ ভাজিৰ ৰেচিপি। ইয়াৰ বাবে মই ব্যৱহাৰ কৰিছো 20-30টা মান কঁঠাল গুটি, যাক মই বইল কৰি লৈছো। ইয়াৰ লগতে পিয়াজ দুটা মিহিকৈ কুটি লৈছো, আদা সৰু এটুকুৰা আৰু 5 ফুটা নহৰু আৰু খৰিচা 4 চামুচ, লগতে বিলাহী দুটা মিহিকৈ কুটি লৈছো, অলপমান মান ধনিয়াৰ পাত আৰু এটা জলকীয়া মিহিকৈ কুটি লৈছো, মিঠাতেল 5-6 চামুচ, নিমখ 1 চামুচ আৰু হালধি 1 চামুচ। প্ৰথমে মই আদা নহৰু আৰু পিয়াজখিনি মিক্সিত পিচি লৈছো। ইয়াৰ পাছত গেছ জ্বলাই মই এখন কেৰাহী পাতি লৈছো আৰু কেৰাহীখন গৰম হলে তাতে মই 5-6 চামুচ মান মিঠাতেল ঢালি দিছো। তেলখিনি গৰম হলে তাতে মই আদা নহৰু আৰু পিয়াজৰ পেষ্টখিনি দি দিছো। ভালদৰে লৰাই ভাজি লৈছো। পেষ্টখিনি ভাজি অলপ ৰঙচুৱা হলে তাতে মই কুটি লোৱা বিলাহীখিনি যোগ কৰি দিছো আৰু ভালদৰে মিহলাই লৈছো। এতিয়া মই ইয়াত 1 চামুচ নিমখ আৰু 1 চামুচ হালধি মিহলি কৰিছো আৰু ভালদৰে লৰাই মিহলাই লৈছো। এতিয়া মই ইয়াক ঢাকন দি কম জুইত 5 মিনিট সিজিবলৈ দিছো আৰু 5 মিনিটৰ পাছত বিলাহীখিনি গলি গৈছে। ভালদৰে লৰাই লৈছো আৰু এতিয়া মই ইয়াতে কঁঠালৰ গুটিখিনি দি দিছো। কঁঠালৰ গুটিখিনি মই আগতীয়াকৈ বইল কৰি লৈছিলো। এতিয়া ইয়াৰে কেইটামান কঁঠালৰ গুটি মই অলপ হেতাখনৰ সহায়েৰে ভাঙি দিছো। ভালদৰে লৰাই ভাজি লৈছো আৰু ইয়াৰ লগতে 4 চামুচ খৰিচা মই মিহলি কৰিছো। এতিয়া মই ইয়াতে কুটি লোৱা জলকীয়াটো মিহলি কৰি দিছো আৰু ভালদৰে লৰাই দিছো। এনেদৰে ইয়াক মই 5 মিনিট মান লৰাই ভাজি আছো। সঘনাই লৰাই আছো যাতে ই তলত লাগি নধৰে। আৰু 5 মিনিটৰ পাছত গেছ বন্ধ কৰি দিছো আৰু ভাজিখন মই এটা বাতিলৈ কাঢ়ি লৈছো। এয়া চাওক, আমাৰ ভাজিখন খাব পৰা হৈ গৈছে। দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওকচোন, আৰু গোন্ধটো পালেই একদম খাওঁ খাওঁ লাগে, জিভাৰ পানী পৰি যায়। এবাৰ বনাই খাই চাবচোন আৰু আপোনালোকৰ চাব বাৰে বাৰে খাবলৈ মন গৈ থাকিব।
ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব